নাৰিকলৰ লাডু বনাৰ কাৰণে গুড় লৈছোঁ 4 ভাগৰ 3 ভাগ মানে বাতিটো ভৰ্তি কৰি দিয়া নাই এতিয়া এইখিনি গুড়খিনি নাৰিকলখিনিত সানি ল'ম এতিয়া আমাৰ নাৰিকলখিনিত গুড় সানা হৈ গ'ল গুড় অলপ কম হোৱা হেন পাই আৰু অলপ দি দিছোঁ এতিয়া এইখিনি ভালকৈ সানা হৈ গ'ল এতিয়া ভাজিম এতিয়া নাৰিকল ভাজাৰ কাৰণে কেৰাহীটো বহাই দি দিছোঁ লগতে নাৰিকলখিনিও দি দিছোঁ এতিয়া জুইটো একদম কমাই লৈ ভাজি থাকিম এতিয়া নাৰিকলখিনি মোৰ প্ৰায় ভাজা হৈ গৈছে আৰু 1 মিনিটমান সময় ভাজবা লাগিব আৰু নাৰিকলখিনি একেবাৰে কম জুইত ভাজি ল'লোঁ এতিয়া নাৰিকলখিনি ভাজা হৈ গৈছে এখন কাঁহীত নমাই লওঁ এতিয়া আমি নাৰিকলৰ লাড়ুবিলাক এটা এটাকৈ বনাই ল'ম এনেকৈ এটা এটাকৈ গোটেইবিলাক নাৰিকলৰ লাডু বনোৱা হৈ গ'ল এতিয়া আমাৰ নাৰিকলখিনি বনোৱা হৈ গৈছে যদি আমাৰ গুড় দিয়া নাৰিকলৰ লাড়ুটো ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ